নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। এই ভিডিঅ'টোত আমি জানিম যে 2024ত চৰকাৰী ঘৰৰ বাবে কেনেদৰে আবেদন কৰিব পাৰি। আপোনালোকে নিজেই নিজৰ মোবাইলৰ যোগেদি একেবাৰে ফ্ৰীতে আবেদন কৰিব পাৰিব। সো প্ৰথমতে আপোনাৰ মোবাইলত বা কম্পিউটাৰত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব। তাৰ পিছত CP গ্ৰামছ আসাম লিখি সাৰ্চ কৰিব লাগিব। তাৰ পিছত এনেকুৱা এখন পেজ ওপেন হ'ব আৰু ইয়াৰ পৰা CP গ্ৰামছ হোম ইয়াত ক্লিক কৰিব লাগিব। পৰ্টেলটো ওপেন হোৱাৰ পিছত সোঁফালে ওপৰত সাইন ইন এটা অপশন আছে, ইয়াত ক্লিক কৰিব লাগিব। এতিয়া সাইন ইন পেজ ওপেন হ'ব। সো প্ৰথমতে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। তলত এটা অপশন চাবলৈ পাৰিব ক্লিক হেয়াৰ টু সাইন আপ, ইয়াত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগিব। এইখন পেজ ভালদৰে ফিল আপ কৰিব। ইয়াত নাম, এড্ৰেছ, মোবাইল নম্বৰ, ইমেইল ID এইবিলাক ফিল আপ কৰি ফৰ্মখন সাবমিট কৰিব। তাৰ পিছত আপোনাৰ ইমেইল IDত এটা মেইল আহিব আৰু ইয়াত এটা লিংক থাকিব। লিংকটোত ক্লিক কৰি একাউণ্টটো এক্টিভেট কৰি ল'ব। তাৰ পিছত আকৌ সাইন ইন অপশনটোলৈ আহিব লাগিব। এতিয়া ইয়াত মোবাইল নাম্বাৰ, ইমেইল ID বা ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগইন কৰি ল'ব। ইয়াৰ পৰা যদি লগইন নহয় তেনেহ'লে লগইন উইথ OTP এইটো অপশন ইয়াত ক্লিক কৰিব। এতিয়া ইয়াত মোবাইল নাম্বাৰটো এণ্টাৰ কৰি গেট OTP ইয়াত ক্লিক কৰিব আৰু আপোনাৰ মোবাইলত OTP আহিব আৰু OTPটো মোবাইল নাম্বাৰ বা ইমেইল IDত ৰিচিভ হ'ব। তাৰ পিছত OTP পাছৱৰ্ড ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰ পিছত সিকিউৰিটি কোড ইয়াত কেপচাটো ফিল কৰি লগইনত ক্লিক কৰিব আৰু লগইন হৈ যাব। লগইন কৰাৰ পিছত এনেদৰে ডেশবৰ্ড চাব পাৰিব আৰু ইয়াৰ পৰা লজ পাব্লিক গ্ৰিভেন্স এই অপশনটোত ক্লিক কৰিব লাগিব। তাৰ পিছত এনেদৰে এখন পেজ আহিব আৰু পেজটোৰ তলত আহিব আই এগ্ৰি, ইয়াত টিক মাৰ্ক দি পেজখন সাবমিট কৰিব লাগিব। এতিয়া এই পেজখন স্ক্ৰল কৰি তলত আহিব লাগিব আৰু ইয়াত এই অপশনটোত ক্লিক কৰিব। তাৰ পিছত ইয়াৰ পৰা ৰুৰেল ডেভেলপমেণ্ট অপশনটো বাছনি কৰিব লাগিব। ৰুৰেল ডেভেলপমেণ্ট অপশনটোত ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ আহিব। এতিয়া সিলেক্ট মেইন কেটেগৰী, ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপশনটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত নেক্সট লেভেল কেটেগৰী, ইয়াৰ পৰা ৰিকুৱেষ্ট ফৰ নিউ হাউচ এই অপশনটো সিলেক্ট কৰিব। তাৰ পিছত আকৌ এটা নেক্সট লেভেল কেটেগৰী আহিব, ইয়াৰ পৰা 3 নম্বৰটো সিলেক্ট কৰিব লাগিব। ষ্টেটাছ অফ ইনক্লুজন ইন PWL আননাউন এইটো সিলেক্ট কৰিব লাগিব। ওকে, এইবোৰ সিলেক্ট কৰাৰ পিছত পেজখনৰ অলপ তলত আহিব। এতিয়া ইয়াত গ্ৰিভেন্স লিখিব লাগিব। সো আপোনালোকে আপোনাৰ হিচাপত গ্ৰিভেন্সটো লিখিব অথবা মই যিটো গ্ৰিভেন্স লিখিছোঁ এই গ্ৰিভেন্সটো কপি পাষ্ট কৰিব পাৰিব। গ্ৰিভেন্সটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ডিছক্ৰিপশ্যনত গৈ গ্ৰিভেন্সটো কপি কৰিব পাৰিব। তাৰ পিছত ৰিলেভেণ্ট বা ছাপৰ্টিং ডকুমেণ্ট যদি কোনো থাকে তেনেহ'লে ইয়াত আপলোড দিব পাৰিব ইয়াৰ পৰা, আৰু যদি নাথাকে তেনেহ'লে নিদিলেও হ'ব। ওকে, এতিয়া নেক্সট ইয়াত ক্লিক কৰিব লাগিব আৰু অলপ সময় ৱেইট কৰিব। তাৰ পিছত আকৌ এটা পেজ আহিব আৰু ইয়াত পেজখনৰ তলত আহিব আৰু ইয়াত আপোনাৰ ইনফৰমেশ্যনবোৰ চাব পাৰিব। এতিয়া আপোনাৰ ডিটেইলছ যেনে এড্ৰেছ এইবোৰ যদি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে ইয়াৰ পৰা কাৰেকশ্যন কৰিব পাৰিব। এতিয়া পেজখনৰ তলত আহিব আৰু ইয়াত সিকিউৰিটি কোড কেপচাৰটো ইয়াত ফিল কৰিব। তাৰ পিছত পেজখন সাবমিট কৰি দিব। সাবমিট কৰাৰ পিছত এনেদৰে চাব পাৰিব ইয়ৰ গ্ৰিভেন্স ইজ ৰেজিষ্টাৰ্ড ছাকচেছফুলি। ওকে, এতিয়া এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নোট ডাউন কৰি ৰাখিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি ৰাখিব অথবা এই পেজখনৰ এখন প্ৰিণ্ট আউট ল'ব। সো বন্ধুসকল, এনেদৰে আপোনালোকে 2024ত চৰকাৰী ঘৰৰ বাবে ৰিকুৱেষ্ট কৰিব পাৰিব। গতিকে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।